এখন গাঁৱত বালা আৰু হৰি নামৰ দুই ভাই বাস কৰিছিল। বালা ধনী আছিল আৰু হৰিৰ বেছি পইচা নাছিল। হৰি চহৰত এখন সৰু ধাবা চলাইছিল। হৰিৰ ধাবা বেছি চলা নাছিল, তথাপিও তাৰ এখন ভাল স্বভাৱ আছিল কি সি প্ৰয়োজনীয় ব্যক্তিক বিনা মূল্যত খাদ্য খুৱাইছিল। হৰিৰ পত্নীৰ নাম মধু আছিল। সিহঁতৰ এজনী ছোৱালী আছিল যাৰ নাম মিলু আছিল। এসময়ৰ কথা যেতিয়া তাৰ মিনুৰ এডমিশ্যন এখন ডাঙৰ স্কুলত কৰাৰ বাবে পইচাৰ প্ৰয়োজন হৈ পৰিছিল, সি বালাৰ ওচৰলৈ গ'ল। হাৰি আহা আহা, কোৱা কি হৈছে? বালা, মই নীলুৰ এডমিশ্যন ভাল স্কুলত কৰাব বিচাৰোঁ। মোৰ পইচাৰ প্ৰয়োজন। তুমি মোক কিছুমান পইচা দিবা? হাৰি, এতিয়া বিজনেছ অলপমান কম হৈ আছে, সেইবাবে মোৰ ওচৰত পইচা নাই। তুমি বেলেগৰ পৰা খুজি লোৱা। ঠিক আছে, মই তোমাক পিছত লগ পাম। তাৰপিছত হৰি তাৰ পৰা গুচি গ'ল। ঘৰলৈ গ'ল তো মধুৱে সুধিলে, কি হ'ল, পইচাৰ কিবা ব্যৱস্থা কৰিলানে? নহয়, কোনো কথা নাই, আমি মিলুৰ এডমিশ্যন গভৰ্ণমেণ্ট স্কুলত কৰাই দিম। এতিয়াতো পইচাও নাই না। হৰিয়ে নীলুৰ এডমিশ্যন গভৰ্ণমেণ্ট স্কুলত কৰাই দিলে। এদিনাখন যেতিয়া হৰি নিজৰ ধাবাত আছিল, তেতিয়া সেইফালদি কেইজনমান সাধু বাবা গৈ আছিল। ধাবা দেখা পাই হৰিৰ ধাবাত ৰ'লে আৰু তেওঁলোক খাদ্য খোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে। বহুত দেৰিৰ পৰা খোজকাঢ়ি আছোতো, মোৰ ভোক লাগিছে। আপোনাৰো কি ভোক লাগিছে? আহা, ভোকটো মোৰো লাগিছে, কিন্তু আমিতো সাধু হয়, আমাৰ ওচৰত পইচা ক'ৰ পৰা আহিব? আৰু চহৰততো আমাক কোনেবাও খাদ্যও নোখোৱায়। হয়, ঠিক কথা। হৰি এইবোৰ কথা শুনা পালে আৰু তেওঁলোকক ক'লে, মহাৰাজ, মই আপোনাক খাদ্য খুৱাই আছোঁ। পুত্ৰ, কিন্তু আমাৰ ওচৰত তোমাক দিয়াৰ বাবে পইচা নাই। মই আপোনালোকৰ পৰা পইচা নলওঁ। মোৰ আৰ্থিক অৱস্থা বেছি ভাল নহয়। বাছ আপোনালোকে মোৰ উন্নতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব। গধূলি হৈ গৈছিল আৰু সেইদিনাখন হৰিৰ ধাবাত অলপমান দালি আৰু ভাতে আছিল। হৰিয়ে তেওঁলোকক দালি আৰু ভাত খুৱালে। সাধু বাবা হৰিৰ এয়া ব্যৱহাৰত বৰ প্ৰসন্ন হ'ল আৰু ক'লে, পুত্ৰ, তুমি এনেকুৱা অৱস্থাতো এজন ক্ষুধাৰ্তক খাদ্য খুৱাইছা। ইয়াতকে ডাঙৰ পুণ্য আৰু একো নহয়। তোমাৰ এনেকুৱা ব্যৱহাৰত আমি বৰ প্ৰসন্ন হৈছোঁ। মই তোমাক এখন মন্ত্ৰ দি আছোঁ। এয়া মন্ত্ৰ জাপ কৰি দালি আৰু ভাত বনাবা। তাৰপিছত যি দালি ভাত হ'ব, সেয়া যাদু কৰি দালি ভাত হ'ব। চহৰৰ সকলোতকৈ নামী দালি ভাত হৈ যাব আৰু তুমি এখন ডাঙৰ হোটেল থিয় কৰাব পাৰিবা। আপোনাৰ বহুত ধন্যবাদ। কিন্তু মনত ৰাখিবা, তুমি সদায় 100জন দুখীয়া মানুহক দালি আৰু ভাত নিশ্চয় খুৱাবা। ঠিক আছে মহাৰাজ, ব'লা এতিয়া আমি আহোঁগে। তাৰ পিছৰ পৰা হৰি সেই মন্ত্ৰৰ জাপ কৰি দালি আৰু ভাত বনাই গ'ল আৰু তাৰ দালি আৰু ভাত গোটেই চহৰত নামী দামী হৈ গ'ল। মানুহ দূৰৰ পৰা সেই দালি আৰু ভাত খাবলৈ আহে। মধু, আমাৰ দালি আৰু ভাত খোৱাৰ বাবে দীঘল লাইন পৰি যায়। এয়াতো বৰ ভাল কথা। এতিয়াতো আমাৰ ডাঙৰ জাগাৰ প্ৰয়োজন। হৰিৰ দালি আৰু ভাত ইমান বিখ্যাত হৈ গ'ল কি তাৰ ধাবাত ঠায়ে কম হৈ গ'ল। তাৰ বাবে হৰিয়ে এখন হোটেল ভাড়াত ল'লে আৰু মিনুৰ এডমিশ্যনো ভাল স্কুলত কৰাই দিলে আৰু ভালদৰে জীৱন যাপন কৰিব লাগিল। সাধু বাবা কোৱা মতে সি 100জন দুখীয়া মানুহক খাদ্য খুৱাবলৈ কেতিয়াও পাহৰা নাছিল। এদিনাখন তাৰ ভাই বালাৰ এয়া কথা গম পালে আৰু সি হৰিক লগ পাবলৈ তাৰ ঘৰলৈ গ'ল। আৰে হৰি, তুমিতো বৰ ভাল ঘৰ বনাই লৈছা আৰু হোটেলটোও বহুত ডাঙৰ। কেনেকুৱাকৈ কৰিলা এইবোৰ? বালা, সকলো যাদুকৰী দালি ভাতৰ চমৎকাৰ। যাদুকৰী দালি ভাত? হয়, সকলো তাৰে চমৎকাৰ হয়। হৰি মোৰ ভাই, মোকো এয়া যাদুকৰী দালি ভাত বনোৱা শিকোৱা, যাতে ময়ো এখন সৰু ধাবা খুলিব পাৰোঁ। হয়, এতিয়াই শিকাই আছোঁ। তাৰপিছত হৰিয়ে বালাক যাদুকৰী দালি ভাত বনোৱাৰ মন্ত্ৰ দিলে আৰু তাক দালি ভাত বনোৱা শিকালে আৰু ক'লে সদায় 100জন দুখীয়া মানুহক আহাৰ নিশ্চয় কৰাবা। তাৰপিছত বালা তাৰ পৰা গুচি গ'ল। মই এতিয়া হৰিৰ পৰাও কম দামত দালি ভাত বেচিম আৰু হৰিৰ পৰা বেছি ধনী হৈ যাম। পিছদিনা ৰাতিপুৱা সি গোটেই চহৰত এয়া কথা কৈ দিলে কি তাৰ তাতে সকলোতকৈ কম দামত দালি ভাত পোৱা যায়।
সি এখন হোটেলো ভাড়াত ল'লে আৰু ৰাতিপুৱা বহুত দালি ভাত বনালে। কিন্তু সি এজনো দুখীয়া মানুহক দালি ভাত নোখোৱালে। তাৰ হোটেলৰ বাহিৰত মানুহৰ দীঘল লাইন লাগি গ'ল। ইমান দীঘল লাইন? যদি এনেকুৱাকৈয়ে চলে তেনেহ'লেতো মই চহৰৰ সকলোতকৈ ধনী মানুহ হৈ যাম আৰু হৰিৰ হোটেল বন্ধ হৈ যাব। কিন্তু এনেকুৱা একোৱে নহ'ল, কাৰণ সি 100জন দুখীয়া মানুহক আহাৰ কৰোৱা নাছিল। তাৰ বাবে তাৰ দালি ভাত যাদুকৰী নহয় সাধাৰণে আছিল আৰু তাতে কোনো বিশেষ কথা নাছিল। আৰু সেয়া হৰিৰ দালি ভাতৰ ওচৰতো নাছিল। যোনে বালাৰ দালি ভাত খায় তাৰ অলপো প্ৰশংসা নকৰে। তাৰ পিছত এয়া কথা গোটেই চহৰত বিয়পি পৰিল কি বালাৰ দালি ভাত একদম ভাল নহয় আৰু হৰিৰ দালি ভাতে ভাল। মইতো তেনেকুৱাই দালি ভাত বনাইছিলোঁ যেনেকুৱা হৰিয়ে কৈছিল। তথাপিও কি হ'ল? কালি তাৰ ওচৰত গৈ সুধিম। পিছদিনাই সি হৰিৰ ঘৰত গ'লে। তাক দেখাৰ লগে লগে হৰিয়ে ক'লে, বালা, মই তোমাক মোৰ ভাইটি ভাবি যাদুকৰী দালি ভাত বনোৱা শিকালোঁ আৰু তুমি মোৰে হোটেল বন্ধ কৰাৰ কথা ভাবিলা? মোক ক্ষমা কৰি দিয়া ভাই, মোৰ পৰা ভুল হৈ গৈছে। কিন্তু মোৰ দালি ভাত যাদুকৰী হোৱা নাই। এনেকুৱা কিয় হ'ল? তুমি 100জন দুখীয়া মানুহক খাদ্য খুৱাইছিলা? নহয় হৰি, এনেকুৱাটো কৰা নাছিলোঁ। সেইবাবে তোমাৰ দালি ভাত যাদুকৰী নহ'ল। ব'লা আহি যোৱা, আমি 2 ভাই মিলি হোটেল চলাম। বালা হৰিক ধন্যবাদ জনালে আৰু এতিয়া দুজনে মিলি যাদুকৰী দালি ভাতৰ হোটেল চলাব আৰম্ভ কৰিল। আৰু যাদুকৰী দালি ভাতৰ বাবে দুজনে চহৰৰ সকলোতকৈ ধনী মানুহ হ'ল। লাহে লাহে সিহঁতে বহুত ডাঙৰ হোটেল থিয় কৰাই দিলে।